শুভামণি দত্ত তামুলীৰ ৰচিত একলব্য। তুমি আঙুলি কাটি ভুল কৰিলা একলব্য। তোমাৰ সততা, তোমাৰ গুৰু ভক্তি, তোমাৰ দক্ষতাক আমি স্বীকাৰ কৰোঁ একলব্য। স্বীকাৰ কৰিব নোৱাৰোঁ তোমাৰ মৌনতাক। তুমি প্ৰতিবাদ কৰিব লাগিছিল একলব্য। দেখুৱাব লাগিছিল তোমাৰ যোগ্যতা, ল'ব লাগিছিল তোমাৰ প্ৰাপ্যতা। তোমাৰ মৌনতাত আজিও মৌন এই সমাজ। তুমি আঙুলি কাটি টান কৰিব নালাগিছিল সিদিনা চতুৰ দ্ৰোণাচাৰ্যৰ হাতত। দেখিলানে তুমি কিদৰে ৰজাৰ পুতেক ৰজা হোৱাৰ অধিকাৰ বিচাৰি প্ৰতিবাদ কৰিছিল দুৰ্যোধনে? মৰি মৰি হ'লেও কিদৰে অধিকাৰ বিচাৰি নিঃশেষ কৰিছিল পাণ্ডুপুত্ৰই ঈশ্বৰক সাৰথি কৰি? দেখা নাছিলানে তুমি সিহঁতৰ অধিকাৰ অনধিকাৰৰ মাজত, আভিলাত্যৰ স্বাভিমানৰ মাজত নিঃশেষ হৈছিল হাজাৰ হাজাৰ জনতা। তুমি আছিলা সেই নিধিৰ জনতাৰ ভৱিষ্যতৰ প্ৰতিনিধি। আছিলা সাধনা, একাগ্ৰতা, সফলতাৰ প্ৰতীক। তুমি ভাঙিব পাৰিলাহেঁতেন ৰলাঘৰীয়া স্বাভিমান, দেখুৱাব পাৰিলাহেঁতেন দক্ষতা কেৱল ৰজা ঘৰতে আবদ্ধ নাথাকে, থাকে সাধাৰণ জনৰ মাজতো। ভৱিষ্যতে কোনোবাই এবাৰ হ'লেও ভাবিলেহেঁতেন হস্তিনাপুৰৰ ৰাজ সিংহাসন অন্ধ দাম্ভিক ধৃতৰাষ্ট্ৰক নিদি যদি দিলেহেঁতেন গুণী জ্ঞানী দক্ষ বিদুৰক, নহ'লহেঁতেন অন্যায়, নহ'লহেঁতেন ৰাজসভাত দ্ৰৌপদীৰ বস্ত্ৰহৰণ, নহ'লহেঁতেন কুৰুক্ষেত্ৰ, নহ'লহেঁতেন নিঃশেষ সমস্ত আৰ্যবধ। তুমি ভুল কৰিলা একলব্য। তুমি ৰাজঘৰীয়া চলনাৰ বন্দী হ'ব নালাগিছিল। দ্ৰোণাচাৰ্যৰ কপটতাত আজিও লজ্জিত নহয়নে গুৰুকুল? নহয়নে এবাৰ হ'লেও লজ্জিত অৰ্জুনৰ শ্ৰেষ্ঠতা? তোমাৰ দৰে আজিও বন্দী জনতা ৰাজঘৰীয়াৰ চলনাত। দ্ৰোণাচাৰ্যই যুগে যুগে কৰিছে কপটতা। যোগ্যজনে হেৰুৱাইছে যোগ্য আসন, দিব লগা হৈছে দান বুঢ়া আঙুলি ৰজাঘৰীয়া স্বাৰ্থৰ বাবে। তুমি সিদিনা প্ৰতিবাদ নকৰি ভুল কৰিলা একলব্য। তুমি মুক্ত কৰিব লাগিছিল ভৱিষ্যতৰ প্ৰজন্মক বুঢ়া আঙুলিৰ দৰে গুৰু দক্ষিণাৰ পৰা, ৰজাঘৰীয়া চলনাৰ পৰা। তুমি আঙুলি কাটি সিদিনা ভুল কৰিলা একলব্য। ধন্যবাদ।